নমস্কাৰ। কৃষ্টিমালাৰ মজিয়াৰ পৰা মই পাপুৰী শইকীয়া বৰা, মই কবিতা শৰ্মা। আমি আপোনালোকক ওলগ জনাইছোঁ। আজি এজন বৰেণ্য শিল্পীৰ জন্মদিন। 1943 চনৰ আজিৰ 20 ছেপ্টেম্বৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল অসমৰ মধুকণ্ঠী গায়ক শিল্পী জয়ন্ত হাজৰিকাই, যিজন জয়ন্ত হাজৰিকাৰ কণ্ঠত, চিন্তাত আৰু চেতনাত আছিল এক সমুজ্জ্বল ভৱিষ্যতৰ স্বাক্ষৰ। মোহনীয় ব্যক্তিত্ব আৰু মধুৰ কণ্ঠেৰে অজস্ৰ জনতাৰ হৃদয় জয় কৰা শিল্পীজনক আজি জন্মদিৱসত আমি সোঁৱৰিছোঁ শ্ৰদ্ধাৰে, হৃদয়েৰে। আমি শিল্পীগৰাকীৰ কণ্ঠৰে নিগৰা দুটিমান মধুৰ গীত লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু তেখেতৰ প্ৰতিভা আৰু চেতনাৰ উপলব্ধিৰে আজি পুনৰ আমি শিল্পীজনক সোঁৱৰিব খুজিছোঁ। অনুষ্ঠানৰ প্ৰাৰম্ভতে আজি এটা কথা মোৰ মনলৈ আহিছে। এজন শিল্পীয়ে তেওঁৰ মধুৰ কণ্ঠেৰে গীত গাই জনমানসত প্ৰজ্বল হৈ ৰয়, নহয় জানো? মানুহৰ স্মৃতিত, মানুহৰ হৃদয়ত তেওঁৰ সুৰবোৰ, তেওঁৰ শব্দবোৰ চিৰদিনৰ কাৰণে ৰৈ যায়। কিন্তু ইয়াৰ নেপথ্যত থাকে গীতিকাৰজনৰ সৃষ্টি, নহয় জানো? এজন গীতিকাৰেহে শিল্পীৰ কল্পনাক, সপোনক ৰূপ দিয়ে, নিৰ্বাচিত শব্দেৰে এনেকুৱা এটা গীত সৃষ্টি কৰে যিটো গীত সুৰেৰে বান্ধি যুগমীয়া হৈ ৰয়। জয়ন্ত হাজৰিকা এই শব্দটো কোৱাৰ লগে লগেই অৱধাৰিতভাৱে আমাৰ মনলৈ আৰু এটা নাম আহে, সেইটো হ'ল ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। আচলতে জয়ন্ত হাজৰিকাই যিসমূহ গীত গায় আজিও শ্ৰোতাৰ মানসত অমৰ হৈ ৰৈছে, সেই গীতসমূহৰ 90% গীতেই কিন্তু নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা, নহয়নে? তেওঁলোকৰ যি যুগলবন্দী সেইটো ইমানেই সুৰীয়া আৰু ইমানেই সুন্দৰ যে তাক বৰ্ণনা কৰিবলৈ ভাষাৰ অভাৱ হয়। আচলতে আগলি বতাহে কপালে কলৰে পাত, এই গীতটোৰ দ্বাৰাই তেওঁলোকৰ এই সংগীতৰ মধুৰ যাত্ৰা আৰম্ভ হৈছিলে আৰু এই গীতটোৰ পাৰ ভঙা জনপ্ৰিয়তা লাভ কৰিছিলে। ইয়াৰ পৰৱৰ্তী সময়ত ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ বিভিন্ন পৰিৱেশত, বিভিন্ন বিষয়বস্তুত, বিভিন্ন পৰিস্থিতিত জয়ন্ত হাজৰিকাৰ বাবে গীত লিখিছে। বিভিন্ন গীত আমি জানোৱেই, তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ, সপোনত সৰে মোৰ, আকৌ নতুন প্ৰভাত হ'ব, অলেখ সেনেকুৱা গীত লিখিছে আৰু প্ৰতিটো গীতেই শ্ৰোতাৰ মনত আজিও উজ্জ্বল। গতিকে মই ভাবোঁ অনুষ্ঠানৰ আৰম্ভতে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনাৰে আৰু জয়ন্ত হাজৰিকাৰ মধুৰ কণ্ঠেৰে অমৰ হৈ ৰোৱা এটা গীত আমি দৰ্শকক শুনাব লাগে। সাৰ পাম মই পুৱতি নিশাতে, অতি সুন্দৰ। এই গীতটোতকৈ চাগে সুন্দৰ উদাহৰণ নায়েই আৰু। অকণমান পৰিৱেশন কৰি হয় হয়। সাৰ পাম মই পুৱতি নিশাতে, নিয়ৰ যেতিয়া সৰে, বাটৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে, সাৰ
থকাই জানিব খুজিছো কি গীত গালে শূন্য আঁতৰি যায় মোৰ মন আছে ফুলি উঠিবৰ সূৰ্যমুখীৰ দৰে হাৰ পাম মই অতি নিশাতে নিয়ৰ যেতিয়া মৰে পাতৰ শুকান ধূলি সেমেকা যিটো নধৰে কৰে আই মোক জগাবি আই মোক জগাবি ইমান মধুৰ ইমান সঁচাকৈ সুন্দৰ আমি যেন এখন ছবি দেখা পাওঁ পুৱতি নিশাতে নিয়ৰ সৰি থকা এখন ছবি শিহৰিত হৈ যাব নহয় জানো গীতবোৰে আজিও ইমান বছৰৰ পাছতো এই গীতবোৰে আমাক কেনেকৈ জগাই তোলে ভাবিলে আচৰিত লাগে আচলতে সেইখিনি সময়ত গীতিকাৰ সকলো আছিলে আচলতে সংগীতৰ আৰু সুৰৰ নিভাঁজতাৰ প্ৰতি দায়বদ্ধ সেইকাৰণে তেওঁলোকৰ হাতত ইমান সুন্দৰ সুন্দৰ গীত সৃষ্টি হৈছিলে আৰু এই যে নিৰ্মল প্ৰভা বৰদলৈৰ যি নিৰ্বাচিত শব্দৰ লগত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ যে মিলন অদ্বিতীয় সঁচাকৈ অদ্বিতীয় এইখিনিতে আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহে মই তোমাক এটা কথা ক'ব খোজোঁ কবিতা যে তুমি ভাবানে বাৰু যে কেৱল এটা মধুৰ কণ্ঠৰে এজন শিল্পী জনমানসত চিৰস্থায়ী হ'ব পাৰে নহয় মানুহৰ হৃদয়ত চিৰদিন বাস কৰিব পাৰে নিশ্চয় নহয় নোৱাৰে তাৰ কাৰণে লাগিব শিল্পীজনৰ সামাজিক দায়বদ্ধতা এটা সুদৃঢ় ব্যক্তিত্ব এটা কল্যাণময় চিন্তা যিখিনি আছিল জয়ন্ত হাজৰিকাৰ শিল্পী মন আছিল অতি কোমল মানুহৰ দুখত তেওঁ কান্দি উঠিছিল সেইকাৰণে তেওঁ অসমৰ বান বিধ্বস্ত মানুহৰ কাৰণে তেওঁ অন্তৰে হাহাকাৰ কৰিছিল আৰু তেওঁ সেইবাবেই সংকল্প লৈছিল যে তেওঁ এটা সুৰ বাহিনী গঠন কৰিব যিটো সুৰ বাহিনীত তেওঁ ৰাস্তাই ৰাস্তাই গীত গাই সেই বানাক্ৰান্তসকলৰ কাৰণে অৰ্থ সাহায্য একগোট কৰিব চোৱাচোন কেনেকুৱা অভিনৱ এটা পৰিকল্পনা এহাতে আছে শিল্প সংগীত অন্যহাতে আছে মানৱীয় চেতনা এনেকুৱা কথা হয়তো জয়ন্ত হাজৰিকাৰ বাবে আনে ভাবিব নোৱাৰিলেহেঁতেন আৰু খুব সৌভাগ্যক্ৰমে তেখেতৰ লগত আনে এচাম ব্যক্তি তেখেতে লগ পাইছিলে যিসকল মানে তেখেতৰ লগত চিন্তাৰ মিল আছিলে সুন্দৰ মনৰ অধিকাৰী আছিলে গতিকে তেনেকুৱা কিছু ব্যক্তিক লগত লৈ 1977 চনত জয়ন্ত হাজৰিকাই প্ৰথম সুৰ বাহিনীৰ যাত্ৰা উলিয়ালে আৰু আমাৰ কাৰণে খুব গৌৰৱৰ কথা যে আমাৰ গোলাঘাটৰ পৰাই সুৰ বাহিনীৰ প্ৰথম যাত্ৰাটো আৰম্ভ হৈছিলে ইয়াতে গঠন হৈছিলে সুৰ বাহিনী আৰু আৰম্ভ হৈছিলে আৰু সেই সুৰ বাহিনীৰ লগত সংগতি ৰাখি আকৌ সৃষ্টি হৈছিল এটা যুগমীয়া গীত গীতটো নিশ্চয় আমি শুনাব লাগিব লুইতৰ বলিয়ান লুইতৰ বলিয়াবান তই কলৈ নুধাপলি মেলিছ লুইতৰ বলিয়াবান তই কলৈ নুধাপলি মেলিছ হিৰি কাল ৰূপ ধৰি লৈ তাক বাৰে বাৰে খেদিছ হিৰি কাল ৰূপ ধৰি লৈ তাক বাৰে বাৰে খেদিছ লুইতৰ বলিয়াবান তই কলৈ নুধাপলি মেলিছ লুইতৰ বলিয়াবান তই কলৈ নুধাপলি মেলিছ কাল ৰূপ ধৰি লৈ তাক বাৰে বাৰে খেদিছ কাল ৰূপ ধৰি লৈ তাক বাৰে বাৰে খেদিছ লুইতৰ বুকু হেনো বাম হৈ গ'ল গভীৰতা হেনো কিছু নোহোৱা হ'ল লুইতৰ বুকু হেনো বাম হৈ গ'ল গভীৰতা হেনো কিছু নোহোৱা হ'ল বাম তই সেয়েহে বলিয়া বলিয়া হৈ দুয়োপাৰে উপচি পৰিছ কাল ৰূপ ধৰি লৈ তাক বাৰে বাৰে খেদিছ কাল ৰূপ ধৰি লৈ তাক বাৰে বাৰে খেদিছ বান তই টিঘিল নিঘিলাবি আহাৰে কঠীয়া নুতুৱাবি শিশুবধ ভাওনা নেপাতিবি ঘৰৰে চালতে শগুনক বহুৱাই মৰণৰ সভা নেপাতিবি হিৰ হিৰ হবদে কাল ৰূপ ধৰি লৈ তাক বাৰে বাৰে খেদিছ হিৰ হিৰ হবদে কাল ৰূপ ধৰি লৈ তাক
বাৰে বাৰে খেদিছ হিৰ হিৰ শবদে কাল ধৰিৰ কাকনো বাৰে বাৰে খেদিছ। সঁচাকৈ মানুহক জগাবলৈ ইয়াতকৈ আৰু কি লাগে নহয় জানো। আচলতে অপাৰ প্ৰতিভাগৰাকী আছিল জয়ন্ত হাজৰিকা। তেখেত যে এজন সুৰশিল্পী বা কণ্ঠশিল্পী আছিল সেইটো নহয়, তেখেতে প্ৰত্যেকটো বাদ্যযন্ত্ৰত তেখেতৰ নিপুণতা আছিল। এজন যন্ত্ৰ সংগীতৰ শিল্পী হিচাপে তেখেতৰ সাংঘাতিক পাৰদৰ্শিতা আছিল। ইয়াৰ উপৰিও যশস্বী কণ্ঠশিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ হিচাপে এক নিৰহংকাৰ ব্যক্তিত্বৰ তেখেত অধিকাৰী আছিল। আমাৰ দুৰ্ভাগ্য যে এনে এজন মহান শিল্পীক আমি সময়তকৈ বহু আগতে হেৰুৱাই পেলালোঁ। 1977 চনত অতি কম বয়সতে তেখেতে এই পৃথিৱীৰ পৰা বিদায় ল'লে। কিন্তু থাকি গ'ল এটা মধুকৰী কণ্ঠ, থাকি গ'ল এটা চেতনা, এটা শিল্প। আমি জয়ন্ত হাজৰিকাই গীতেৰে বহু আগতে কৈছিল, তেওঁ হয়তো জানিছিল তেওঁ যদি গুচি যায় তেতিয়াহ'লে তেওঁৰ সুৰবোৰ, তেওঁৰ চেতনাবোৰ, তেওঁৰ গীতবোৰ থাকি যাব মানুহৰ হৃদয়ত। সেইবাবে গীতেৰে তেওঁ কৈছিল, মই নাথাকিলে সাজৰ তৰাই মৰি কথাকে ক'ব। এই গীতটো নহ'লে জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰসংগ আঁতৰোৱা নহয়। সামৰণিত আমি গীতটো শুনিব লাগিব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰে গান যদি ফুল হয়, মোৰে গান যদি ফুল হয় তোমাৰ মনত ৰুব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। মোৰে কথা যদি সুৰ হয়, মোৰে সুৰ যদি জোন হয়, মোৰে কথা যদি সুৰ হয়, মোৰে সুৰ যদি জোন হয়, সেইজোৰে শুনা জোনালী মায়াৰে সৰু সৰু গানে, সেইজোৰে শুনা জোনালী মায়াৰে সৰু সৰু গানে, মনে মনে গৈ তোমাৰ মুখতে ৰ'ব, মই নাথাকিলে সাজৰ তৰাই মোৰে কথাকে ক'ব, মই নাথাকিলে সাজৰ তৰাই মোৰে কথাকে ক'ব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰে গান যদি ফুল হয়, মোৰে গান যদি ফুল হয় তোমাৰ মনত ৰুব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, তোমাৰ আকাশ চুব, তোমাৰ আকাশ চুব। সঁচাকৈ আমাৰ মনৰ আকাশ চুই আছে। আজিও শিহৰিত হৈ যাওঁ, অন্তৰ ভৰি যায় গীতটো শুনিলে নহয় জানো। চকুত চকু পানী ভৰে আৰু অন্তৰখনো ভৰি যায় যে এনেকুৱা এটা গীত গাই থৈ গৈছে। সঁচাকৈ সঁচা শিল্পী সদায় অমৰ নহয় জানো। গতিকে জয়ন্ত হাজৰিকাৰ দৰে শিল্পী পাবৰ কাৰণে আমাৰ সমাজ জীৱনে, আমাৰ সংস্কৃতিয়ে অনাগত হয়তো বহু সময় বাট চাব লাগিব।
হয়তো কাহানিও কেতিয়াও এনেকুৱা শিল্পীৰ জন্ম নহ'ব যি শিল্পীৰ ঠিকনা ঘূৰ্ণি বতাহে কাহানি বিচাৰি নাপালে। যিজন শিল্পীয়ে কৈ থৈ গ'ল, মই আকৌ আহিম দেশৰ বাবে, আহিম আকৌ দহৰ বাবে, ন সমাজৰ আঁচনিলৈ। আমি বিচাৰিম জয়ন্ত হাজৰিকাৰ গীতবোৰ, সুৰবোৰ, তেওঁৰ কণ্ঠৰ অনুৰণন, তেওঁৰ চেতনা, তেওঁৰ শিল্পৰ চেতনা যুগমীয়া হওক। অনাগত প্ৰজন্মই এই গীতসমূহক আদৰ কৰক আৰু শিল্পীজন সদায় জীয়াই থাকক। আজি জন্ম দিৱসৰ এই সুদিক্ষণত আমি শিল্পীজনলৈ পুনৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈ ধন্যবাদ জনাই আমাৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।